গুড মৰ্ণিং এভৰিৱান। আজি মোৰ কাৰণে এটা বৰ ভাল লগা দিন। কিয় জানেনে? কাৰণ মই আজি মামাহঁতৰ ঘৰলৈ আহিছোঁ। আগতে যে গৰম বন্ধ দিলে আমি মামাহঁতৰ ঘৰলৈ দৌৰোঁ, মোৰো আজি সেনেকুৱাই ফিল এটা হৈছে। কিন্তু অলপ স্কুলৰ অফিচিয়েল কাম কৰিবলগীয়া আছিলে আৰু ডেডলাইনটো আজিয়ে আছিলে, সেইকাৰণে ভাবিলোঁ কামখিনি গৈ মেলি কৰি থৈ আহোঁ, কাৰণ পিছত বা কি অসুবিধা হয়। সেইকাৰণে প্ৰথমতে স্কুললৈ গ'লোঁ। স্কুলত যোৱাৰ লগে লগে ওচৰৰ যিবোৰ ল'ৰা ছোৱালী কিমান যে ফূৰ্তি পাইছে বাইদেউ আহিছে বুলি, মোক কেইটামানে আহি যে গানো শুনালে। যিয়েই নহওক, ঘৰলৈ আহি ধুনীয়াকৈ ওলাই মেলি মা আৰু মই গ'লোঁ মামাহঁতৰ ঘৰলৈ। গোটেইকেইজন যোৱা নহ'ল, কিবাকিবি অলপ ব্যস্ততাৰ কাৰণে। আচলতে আজি আমাৰ ঘৰত মানে মামাহঁতৰ ঘৰত এখন পূজা আছিলে আৰু সেইকাৰণে গোটেই মানুহখিনি আমি আজিৰ দিনটোত একলগ হওঁ। প্ৰত্যেক বছৰেই হয় বাৰু পূজাখন। আৰু যিকেইজন মানে আমাৰ মাহঁতৰ জেনেৰেশ্যনৰ বাই ভনী আৰু আমাৰ জেনেৰেশ্যনৰ যিখিনি কাজিন ব্ৰাদাৰ এণ্ড ছিষ্টাৰ আছে, আমি গোটেইখিনিয়ে চেষ্টা কৰোঁ যে আজিৰ দিনটোত আমি একলগ হওঁ। সকলোখিনি আহিব নোৱাৰে নিশ্চয়কৈ, কাৰণ অন ডে আছিলে, অফিচ আছে, অফিচ এৰি অহাটো সম্ভৱো নহয়। কিন্তু আমি যিখিনিয়ে পাৰোঁ সেইখিনি আমি যাওঁৱেই। আপোনালোকে হয়তো ভাবিব পাৰে ইয়াতেনো ইমান বেছি দেখুৱাবলগীয়া কি আছে, কিন্তু কথাটো হ'ল নিজৰ বাই ভনীকেইজনী লগ পালে আৱেগটো বৰ বেলেগ ধৰণৰ হয়। আৰু মই য'ত থাকোঁ ইমান বেছি মুকলি জেগা নহয়, সেইকাৰণে যেতিয়াই মই গাঁৱৰ ঘৰলৈ যাওঁ, মানে দেউতাহঁতৰ গাঁৱলৈ, আৰু যেতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ, তেতিয়া মানে মই প্ৰায়েই আজিকালি ভিডিঅ' কৰা হৈছোঁ। আৰু আমাৰ বংশত ময়ে প্ৰথম নেকি যোনে এনেকৈ ভিডিঅ' কৰা ষ্টাৰ্ট কৰিছোঁ। মোক কাজিনছবিলাকে মানে অলপ লাজ কৰে, কিন্তু মোৰ আজিকালি এনেকুৱা হৈছে য'ত গ'লেও মানে মমেণ্টটো কেপচাৰ কৰিয়ে ৰাখোঁ নেকি, পিছত চাই ভাল লাগিব, এনেকুৱা ধৰণৰ ফিলিংছ এটা আহে। আৰু ৰাতিপুৱা বৰ বেছি একো খোৱা নাছিলোঁ, যিহেতু পূজা আছিলে। সেইকাৰণে আমি প্ৰথমতে দৈ চিৰা খালোঁ, তাৰপিছত প্ৰসাদো খাইছোঁ। এয়া হৈছে দাদাৰ ল'ৰাটো। ইমান যে মানে এইটো বয়সত ইহঁতক মানে চম্ভালিব ইমান মানে হেৰি হয়, খেলি থাকি ভাল পায় ন বহুত। আৰু এয়া হৈছে মোৰ জেঠাইহঁত, মোৰ কাজিন ব্ৰাদাৰ্ছ এইবোৰ। আগৰ দিনৰ ঘৰবিলাক যে ইমান ধুনীয়া লাগিছিলে নহয়নে বাৰু? এতিয়া মানে এই ঘৰখনলৈ গ'লে মই চবতকৈ বেছি মিছ কৰা বস্তুটো হৈছে মোৰ ককা আৰু আইতা। বহুত কম বয়সতেই মই তেওঁলোকক হেৰুৱালোঁ, কিন্তু তেওঁলোকৰ যিবোৰ মেমৰি এতিয়াও মোৰ লগত সজীৱ হৈয়ে আছে। আৰু সেইকাৰণে মই যিমান পাৰোঁ মানে তেওঁলোকক মনত পেলাব চেষ্টা কৰোঁ, আৰু মই বহুত শ্ৰদ্ধাও কৰোঁ তেওঁলোকক। পূজাখন শেষ হোৱাৰ পিছত ভাত খাই মেলি লৈ আমি ঘৰলৈ উভতোতে প্ৰায় আবেলিয়েই হ'ল। আৰু সেইদিনাখন বৰ ধুনীয়া বতাহো দি আছিলে কিন্তু, আৰু বৰ ভাল লাগিলে গোটেইবিলাক মানুহকে আজি একেলগে লগ পাই। আৰু যিহেতু বতৰটো বৰ ধুনীয়া কৰি আছিলে, সেইকাৰণে আপোনালোকে চাওক না এই ভিউটো, বৰ স্পেচিয়েল একো নহ'লেও মানে মই বহুত বেছি এনজয় কৰিছোঁ। আৰু এই মেকুৰী পোৱালিটো এইটো ৰৈয়ে আছিলে, কেতিয়া ঘৰলৈ আহিম, কেতিয়া তাইক মাছ খাবলৈ দিম। আৰু যিহেতু বহুত ধুনীয়া আছিলে বতৰটো, সেইকাৰণে মই ভাবিলোঁ এবাৰ ছাদলৈ গৈ অলপ এনজয় কৰোঁ, ফটোজবোৰ চাওঁ। তেনেকৈ মানে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। কেনেকুৱা পালে আপোনালোকে জনাব। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।